আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বতৰৰ প্ৰতিকূল পৰিৱেশত আমি ঘৰৰ ভিতৰতে কৰিব লগা হৈছে। আমি হয়তো ক্লাছ হিচাপে ভাগে ভাগে লৈছোঁ, একেলগে সম্ভৱ নহয়। তথাপি তোমালোকে বস্তুবোৰ কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমতে তোমালোকে হাতখন মেলি দিয়া, উঠি দিয়া, হাত ঘূৰাই থাকা, এটা আকৰ্ষণ সোঁহাত, সোঁহাতটো নিজৰ সোঁহাত বা ডাইন হাত তাৰমানে উল্টা ফালে ঘূৰাই দিয়া। আকৌ এইটো হাত ঘূৰাই দিয়া, এইটো আকৌ সোঁফালে ঘূৰাই দিয়া, এটা পজিশ্যন লোৱা, সোঁফালে আকৌ লোৱা। জোৰকে মাৰা আৰু মুখখন তলফালে হেঁচি দিয়া, চিধা হৈ। যিমান শক্তি আছে ঘটাই দিয়া তাতে। এইটো কৰিলে কি হয়, আপুনি লাহে লাহে তলফালে ঘূৰাই থাকা, আকৌ ঘূৰাই দিয়া, আকৌ সোঁফালৰ পৰা বাওঁফালে এনেকৈ ওপৰ ফালে আসন দি দিয়া, উশাহটো টানি দিয়া। লাহে লাহে কঁকালটো ঘূৰাই দিয়া, যেনেকৈ মুড়ি ভাতে। গাটো যাতে হেৰি নাযায়, ভৰিটো কিন্তু চিধাই থাকিব। এখন তোমাৰ কঁকালটো যাব। আকৌ সোঁফালৰ পৰা বাওঁফালে এনেকৈ উল্টা। ভাল হৈছে।